Hello everyone. আজি আকৌ আন এটা ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহ চাইছে। যদি চোৱা নাই মোৰ চেনেলত গৈ আগৰ ভিডিঅ'সমূহ চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া 11:30 হৈছে। আজি এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছো। ভাত বনাই আছো, হোৱাগে নাই। দাদা খেলি আছে। সুনা, এইবিলাক হা কিবা এটা কৈ দিবা হা। বোলে মোৰ গাটো ভাল নহয় কৈ দিয়া। মোৰ গাটো ভাল নহয় অকমান কৈ দিয়া। কালি খুৱাই নাই। কালি মা খুবলে নিদিলে। কি চাইছা? ফ্লাইং কিছটা দি দিয়াচোন। নাচি দিয়া অকমান নাচি দিয়া। বোলে বোলে মই ধুনু হোৱাই নাই, হ'মগেহে দিয়া। এতিয়া ধুনু হ'মগে, গা ধুমগে কৈ দিয়া। কাক মাতিছা? এনেকেই দুষ্ট কৰি থাকে। অৱস্থাই নাছিলে। গা ধুৱাই লওঁ। মানে চাফা এতিয়া নাই কৰা, মানে তাক খুৱাই কৰি লৈহে অলপ চাফা কৰোঁ। যিহেতু আকৌ সি লেতেৰা কৰিবই। ফাৰ্ষ্ট টাইম এতিয়া তাক গাটো ধুৱাই লওঁ, যিহেতু যদি পাৰোঁ মই দেখুৱাম বাৰু গা ধুই। দিগদাৰ দিয়ে গা ধুৱাওঁতে। মই চেষ্টা কৰিম, মই কাপোৰকেইটা তাক চেঞ্জ কৰি লওঁ। এয়াই পিনে ভাতটো বনাই আছোঁ, দালিটো থৈছোঁ। এতিয়া তাৰ কাৰণে চচত পানী গৰম কৰিছোঁ। যিহেতু মই তাক গৰম পানীয়ে গা ধুৱাওঁ। মই আজিলৈকে ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই। ঠাণ্ডা পানী ব্যৱহাৰ নকৰোঁ আচলতে। 3 বছৰ পিছত 3-4 বছৰমানৰ পৰা আৰম্ভ কৰিম আৰু। আজি এতিয়া 2 বছৰ পাৰ হৈ গ'ল। মানে গৰম পানী গুনগুনা কৰি লওঁ, বেছি গৰমো নহয়। ঠাণ্ডা পানী যিটো মানে ঠাণ্ডাৰ যিটো হেৰি থাকে, সেই বস্তু আঁতৰাই দিওঁ। সেইটো স্কিনৰ বা হেৰিৰ কাৰণে বহুত বেয়া বুলি কয়। মই যিগৰাকী ধুৱাই ধৰিছিলোঁ প্ৰথমতে, তাৰ কাৰণে তেখেতে কৈছিলে ঠাণ্ডা পানী একেবাৰে যিটো ঠাণ্ডা পানী সেইটোৱে ল'ৰা-ছোৱালীক লগাব নালাগে বুলি কয়। অকণমান গুনগুনা কৰি ল'ব লাগে। সেইটো কাৰণে মই আজি জন্মৰ পৰা আজিলৈকে মই এইদৰে গৰম পানী গা ধুৱাই আছোঁ। কৰি আছোঁ। চলাই দিম কামবোৰ, যিহেতু অকলে থাকোঁ। বাৰু তাক মই কাপোৰকেইটা চেঞ্জ কৰি লওঁ। আমাৰ ডাৰ্লিং গা ধুই আজৰি হ'লেহে দেখাই দিয়া তোমাক মোবাইলত। চাই দিয়া এইফালে, চাই দিয়া তোমাক ধুনু লাগিছে বুলি ক'ব। ধুনু হ'লা এয়া এজ এ মইশ্চাৰাইজাৰ। তোমাক ক্ৰীম কি লগাওঁ, মই তোমাৰ স্কিন কেয়াৰটো দেখাই দিওঁ। লৈ এইটো ক্ৰীম, এইটো লগাওঁ। এইটো ক্ৰীম মইশ্চাৰাইজাৰ হিচাপে এইটো লগাওঁ তাক। লোৱা তাৰপিছত ৰ'বা, এজ এ ছানস্ক্ৰীন তাৰ ওপৰত মই এইটো লগাই দিওঁ। কিন্তু লগোৱা মানে একো কামেই নিদিয়ে ধৰক, লেতেৰা হৈয়ে থাকে। লেতেৰা যিমান পায় সিমান হয়, আকৌ চাফা কৰিব লাগে। এনেই তথাপিতো লগাওঁ আৰু মনটো ভাল লাগে লগাই দিলে। এইটো লগাওঁ, মামা আৰ্থৰ হয় আৰু মইশ্চাৰাইজাৰ জনচনৰে হয়তো সকলোৱে লগায়। আৰু চুলিত অইল, হেয়াৰ অইল এইটো জনচনৰ। এয়াই আমাৰ বেটাৰ স্কিন কেয়াৰ। আচলতে ল'ৰা-ছোৱালীক স্কিন কেয়াৰ দিবলৈ নহয়েই। আচলতে তাহাঁতি লেতেৰা হৈয়ে থাকে। লগালেই আকৌ লেতেৰাকৈ ধুৱাবই লাগে। তথাপিতো গাটো ধোৱাৰ পিছত লগাই দিওঁ। দিনটোত এবাৰ লগাওঁ আৰু এবাৰ দুবাৰ কেতিয়াবা ক'ৰবাত ওলাই গ'লে তেনেকৈ লগাওঁ। ছানস্ক্ৰীনটো লগাব লাগে, বিশেষকৈ বাহিৰলৈ ওলাই গ'লে। এনেও বাচ্ছাৰ স্কিনটো বহুত চেঞ্চিটিভ হয়। সেইটো কাৰণে ছানস্ক্ৰীন লগাই নিলে ভাল আৰু বাচ্ছাৰ কাৰণে আজিকালি বেলেগ বেলেগ ধৰণৰ যিটো ছানস্ক্ৰীন ওলাইছে, সেইটো মই মামা আৰ্থৰ লগাওঁ। এইটো মিনাৰেল বেছ ছানস্ক্ৰীনছ ফৰ বেবী, SPF 20+, SPF 20 আছে প্লাছ। এইটো লগাই চাব পাৰে, বেছিও নাই SPF।
এইটো লগাব বাকী এতিয়া দেখাই দিয়া এতিয়া তাক খুৱাই লওঁ পাৰিলে দেখুৱাম বাৰু বৰ লাগিব খুৱাওঁতে দৌৰি ফুৰে তেনি বাৰু জাষ্ট ভাত খুৱাই হ'ল নেখালেই 11মান খালে লাষ্টত উলিয়াই দিলে মোৰ ঘৰৰ পৰা খাবলৈ মন নাই কাৰণে আচলতে সি কালিৰ পৰা একো খোৱাই নাই কাৰণ গাটো অলপ ভাল নাছিলে আৰু গা ভাল নাথাকিলে সি খাব মন নকৰে সেইকাৰণে এতিয়া জোৰ কৰি অলপ খোৱালোঁ আৰু বেলেগ একো খোৱাও নাই তেনেকৈ গাটো ভাল নহয় কাৰণে আৰু ল'ৰা ছোৱালীকে সদায় গা একে নাথাকে কেতিয়াবা অলপ বেয়া হয়েই একো নাই ভাল হৈ যাব ভাল হ'লেই বাৰু কালিতকৈ বহুতখিনি ভাল হ'ল তাৰপিছত এতিয়া মই ভাতকেইটামান খাই লওঁ খাই পেলাই অলপ টাইম শুম মানে মোৰ কালি টোপনি ক্ষতি হ'ল আৰু মই একদম চকু গুৰিটো একদম তো এইকেইদিন মানে বহুত টোপনি ক্ষতি হৈছে তাৰ লগতে লাগি থাকিব লাগে যে আৰু সি দিনত শুই দিলে ৰাতি বহুত দেৰিলৈকে শুবলৈ মন নকৰে বহুত দেৰিকৈ শুৱে আৰু ৰাতিপুৱা মই সোনকালেও উঠিব লাগে টোপনিটো কমপ্লিট নহ'লে চকুৰ গুৰিবোৰ বহুত মোক একদম দেখিছে এনেকৈ ক'লা হৈ গৈছে আজি কিবা এটা কৰিম আপোনালোককো দেখাম ডাৰ্ক চাৰ্কুলৰ কাৰণে বাৰু এতিয়া শুই লওঁ অলপ টাইম শুই উঠাৰ পিছত কৰিম আপোনালোককো দেখাম আপোনালোকেও কৰি চাব পাৰে আৰু ডাৰ্ক চাৰ্কুল কিয় হয় সেইখিনিও ক'ম বাৰু এতিয়া অলপ শুই লওঁ গুড ইভিনিং এভৰিৱান উঠিলোঁ শুই বহুতে শুই দিলোঁ আজি আচলতে কালি ৰাতিটো টোপনি ক্ষতি হ'ল যে সেইটো কাৰণে অলপ টাইম শুলোঁ মই কৈছিলোঁ আজি মোৰ চকুৰ তলৰ যিটো ক'লা দাগ পৰে তাৰ কাৰণে এটা হোম ৰেমেডিছ নহয় মই আচলতে লগাওঁ কি লগাওঁ সেইটো আপোনালোকক দেখাম মিশ্ৰণ নহয় এটা বস্তুৱেই লগাওঁ যিটো সকলোৰে ঘৰত থাকে কাৰো ঘৰত নাথাকে সেইটো যিহেতু কিছুমানে পইচা খৰচ কৰিব নোৱাৰে বিশেষকৈ ময়ে নোৱাৰোঁ বেছিকৈ নোৱাৰোঁ মানে এইবিলাক ক্ষেত্ৰত বেছি পইচা খৰচ কৰিব মন নাযায় সেইটো কাৰণে আমাৰ ঘৰতে যিকোনো বস্তু থাকে তাৰে সেই বস্তুখিনি আমি নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত আচলতে তেনেকেই মোৰ চকুৰ গুৰি তলটো বহুত ক'লা হৈছে বিশেষকৈ এদিন টোপনি ক্ষতি হৈছে আৰু বহুত কাৰণ থাকে চকু গুৰি ক'লাৰ পৰা আমাৰ প্ৰেগনেঞ্চি সময়তো পৰে প্ৰেগনেঞ্চি সময়ত যিহেতু টোপনিৰ সমস্যা আহে টোপনি নহয় বহুত চিন্তা হয় যিকোনো কথাক লৈ বা তেনেকুৱা ধৰণৰ সেইকাৰণে বেছিকৈ আমাৰ তেতিয়া চকু গুৰিটোতো ক'লা পৰে আৰু আমি ষ্ট্ৰেছ লওঁ বেছি চিন্তা বিশেষকৈ কি হ'ব কি নহ'ব সেইবোৰ লৈ পেলাই সেইকণ টাইমত তাৰপিছত ব্ৰেষ্ট ফিডিঙৰ সময়ত যিহেতু ৰাতি আমি বাচ্চাক ফিডিং কৰাবলগীয়া হয় সেইখিনি সময়তো মানে যেতিয়া উঠিব লাগে টোপনিটো সম্পূৰ্ণ নহয় সেইকণ সময়তো আমাৰ চকুগুৰি ক'লা পৰে তাৰপিছত তাৰ উপৰঞ্চিও আমি বিশেষকৈ যিসকলে টোপনি ক্ষতি কৰে টোপনি সম্পূৰ্ণ নকৰে তেওঁলোকৰ ক্ষেত্ৰতো দেখা দিয়ে আৰু যিসকলে বিশেষকৈ লেপটপ কম্পিউটাৰ তাৰপিছত বিশেষকৈ মোবাইল আজিকালিতো মোবাইলটো বিশেষকৈ বহুতে বহুত ৰাতিলৈকে চাই থাকে বা দিনটো বেছিকৈ মোবাইলত ব্যস্ত হৈ থাকে সেইসকলৰ ক্ষেত্ৰতো আমাৰ চকুগুৰি ক'লা পৰা দেখা যায় আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত আইৰণৰ ডেফিচিয়েঞ্চি যিসকলৰ ক্ষেত্ৰত অসুবিধা আছে তেওঁলোকৰ ক্ষেত্ৰতো এই সমস্যাটো দেখা দিয়ে চকুগুৰি ক'লা পৰে আৰু তাৰ কাৰণে আমাৰ যিমানেই যি নলগাওঁ কিয় আমি এটা কথা গুৰুত্ব দিব লাগিব আমি ডেইলি 8 ঘণ্টা শুবই লাগিব যেনেকেই নহওক আমি 8 ঘণ্টা টোপনি মাৰিবই লাগিব টোপনি ক্ষতি কৰিব নোৱাৰিব আৰু বেছিকৈ চিন্তা কৰিব নালাগিব যিমান পাৰে সিমান হেপি থাকিব লাগে তেতিয়া আমাৰ চকুগুৰিটো ক'লা নপৰে ধুনীয়া দেখি আৰু আজি মই কি লগাওঁ দেখাইছোঁ যিটো সকলোৰে ঘৰতে থাকে সদায় থাকে লাগিবই আলু লগাম এতিয়া চকুগুৰিত আলুৰ বাহিৰে আপোনালোকে তিয়ঁহো লগাব পাৰে মই আলু লগাম আলুটো এনেকৈ দুফাল কৰি কাটি ল'ব দুফালকৈ কাটি ল'লোঁ তাৰপিছত এই আলুটো এনেকৈ বেছি জোৰকৈ নহয় লাহে লাহে এনেকৈ অলপ কাটি ল'ব যাতে আলুৰ ভিতৰত যিবোৰ ৰস থাকে সেই ৰসখিনি ওলাই আহিব পাৰে বেছি খালি প্ৰেছ কৰি নিদিব লাহে লাহে এনেকৈ অলপ হেৰি কৰি দিব এইবিলাক একদম মিহিকৈ গুচাই আনিব লাগিব একদম মিহিকৈ এইদৰে
এইদৰে চিপছৰ দৰে এইডোখৰ কাটি লওঁ। ঠিক এইফালৰ ক্ষেত্ৰতো এনেকৈ, এইফালৰ এনেকৈ অলপ প্ৰেছ কৰি ল'ব যাতে ৰসটো ওলাই আহিব পাৰে। মিহিকৈ কাটিব হা, বেছি ডাঠকৈ নহয়। এতিয়া এই দুপিচ মই লগাম আৰু এইখিনি মই ফ্ৰিজত থৈ দিম। ফ্ৰিজত থোৱাৰ পিছতো যেতিয়া আকৌ পিছত লগাব, ইয়াৰ ওপৰকণ কাটি পেলাই তাৰ পিছৰ ফালৰ পৰাহে লগাব। যিকণ ওপৰত থাকে কটা সেইখিনি আঁতৰাই ল'ব নেক্সট যেতিয়া লগাব লাগে। এতিয়া এইটো লগাই লওঁ। লগাই পেলাই এইটো মই 10-15 মিনিট থৈ দিম। তাৰপিছত যেতিয়া ইয়াৰ ৰসটো শুকাই যোৱা যেন হ'ব, তেতিয়া আকৌ নেক্সট অলপমান লৈ পেলাই আকৌ লগাই দিম। এনেকৈ দিনটোত ডেইলি দুবাৰকৈ লগাব লাগিব। এসপ্তাহমান লগোৱাৰ পিছত ৰিজাল্ট চাব, ৰিজাল্ট কেনেকুৱা পায় মোক জনাব। ঠিক আছে, মই এতিয়া লগাওঁ। এইদৰে 20 মিনিটমান ৰাখি থ'ব। হৈ গ'ল। এইয়া চাওক, দেখিছে চকুটো আগতকৈ অলপ ভাল ভাল লাগিছে। আপোনালোকেও লগাব পাৰিব, যিহেতু আপোনাৰ সকলোৰে ঘৰতে আলু থাকেই। আলু দেখিছে কিমান ভাল কাম কৰে আলুৱে। আমাক ধুনীয়াও কৰে আলুৱে। শকতটো কৰেই, আলু খালে শকত হয়েই। লগতে ধুনীয়াও কৰে। বাকী যদি আপোনালোকে টিপছটো ভাল পাইছে লগাব, আৰু যদি লগাই ভাল পায় মোক কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।